নমস্কাৰ, মই ৰিংকুমণি। আকৌ এটা নতুন ডিজাইনৰ এযোৰ মেখেলা চাদৰ ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই আপোনালোকক কাপোৰযোৰৰ ডিজাইনটো দেখাই লৈছোঁ। এইবাৰ এইটো পাহাৰ ডিজাইনত দিছোঁ আৰু চাদৰখনত দেখিছে ফুলকিপাহৰ তলত মই এটা সোণালী ৰঙৰ লেচৰ এইটো দেখিছে লেচৰ সেইটো দিছোঁ। চাদৰখন এবাৰ দহি বাতি দিয়া নাই যে সেইকাৰণে বৰ এটা মানে ভাল লগা লুক মানে দহিটো বাতি দিলে বেছি ভাল দেখি। কাষ্টমাৰে মানে দহিটো নিজে বাতি ল'ম বুলি কৈছে, সেইকাৰণে মই বাতি দিয়া নাই। চাদৰখনৰ এইটো দেখিছে সোণালী কালাৰটো ইমান ধুনীয়া লাগিছে, ক'লাত কি ধুনীয়া লাগিছে লেচটো দিলা। আপোনালোকে 95% মানুহে ভিডিঅ'টো চাইছে মোৰ ভিডিঅ'সমূহ আৰু 4.7% লোকেহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। মই স্ক্ৰীনশ্বট মাৰি দিছোঁ। আপোনালোকক মই অনুৰোধ, এইবাৰ পৰা যদি মোৰ ভিডিঅ'সমূহ চালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু মই অকণমান আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব। এতিয়া ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। ব্লেকত মই হোৱাইট, য়েল্ল' আৰু ৰেড দিছোঁ। এই তিনিটা কালাৰ বৰ ধুনীয়া লাগিছে, লগতে পাথৰ দিছোঁ। কাপোৰযোৰ এই লাইটৰ কালাৰ কাৰণে অলপ হোৱাইট হোৱাইট দেখিছে। প্ৰথমতে মই বগা ফুলটো ষ্টাৰ্ট কৰিছোঁ। এনেকৈ এই পেঞ্চিলেৰে মই তলফালৰ পৰা জুখি লৈছোঁ কিমান দিব লাগিব, মানে আঁচ পাৰি লোৱা নাই আৰু আঁচ পাৰি ল'লে ধৰিব নোৱাৰি যে ব্লেকত। মই এনেকৈ 5 পাহকৈ তলৰ লাইনত দিছোঁ, ওপৰৰ লাইনত মই 4 পাহকৈ দিছোঁ, তাৰ ওপৰলৈ মই 3 পাহ দিছোঁ, তাৰ ওপৰত মই 2 পাহ দিছোঁ, তাৰ একেবাৰে শেষত মই এপাহ দি এইটো দেখিছে ত্ৰিভুজ আকাৰৰ হৈছে, পাহাৰ ডিজাইন হৈছে। আপোনাৰ নিজৰ ডিজাইনটো নিজে ভাবি ল'ব কি হৈছে আৰু, কিন্তু ফুলটোৰ ডিজাইনটো এনেকৈয়ে দিছোঁ মই, এনেকৈ মিলাই লৈছোঁ। এতিয়া জোখটো লৈ লৈছোঁ, কাৰণ দুইফালে যে সমান হ'লে ভাল আৰু ফুলটো নহ'লে বেকা বেকি হ'ব যে দেখিবলৈ বেয়া হয়। এই ফুলটো মই এনেই প্ৰথম লগাইহে লৈছোঁ, তাৰপৰা এনেকৈ মাজতে 4 আঙুলতে মই গেপছ ৰাখিছোঁ। মেখেলাখন এনেকৈ জোখ লৈ লৈছোঁ, মানে কেইপাহ ফুল বহিব, 3 পাহে বহিছে, ডাঙৰ ডাঙৰকৈ দিছোঁ যে এনেকৈ ৰঙাও তলত দেখিছে। প্ৰথমতে মই 5 লাইন দিলোঁ, তাৰপৰা 4টা দিছোঁ ফ্লাৱাৰ, তাৰপৰা মই আকৌ 3টা দিম, 3টা দিয়াৰ পিছত মই আকৌ 2টা দিম, 2টা দিয়াৰ পিছত আকৌ 1টা দিম, দেখিছে। এনেকৈ মই কাঠ পেঞ্চিলেৰে জুখি লৈছোঁ, দেখিছে আপোনালোকে। সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। প্ৰথম চোৱাসকলে বুজিব পাৰিব, ভালকৈ মই দেখাই দিছোঁ লাহে লাহে। আগতে চোৱাসকলে সেইটো বুজি পাইছেই। মই তথাপিও প্ৰথমে যিখিনিয়ে চাইছে মোৰ ভিডিঅ'খিনি তেওঁলোকৰ বাবেই মই ভিডিঅ'টো মানে লাহে লাহে আকৌ কৰি দেখাইছোঁ। শেষত এইবাৰ য়েল্ল' কালাৰ পৰিছে দেখিছে। এই মই চিলনিটোত মানে জুখি লৈছোঁ যাতে অকণমান চিলনিত সোমাই যাব নহয়, তেনেকৈ জুখি লৈছোঁ মই। মেখেলাখনো মানে মই এইবাৰ চিলাই দিয়া নাই, মানে কাষ্টমাৰে কৈছে যে মেখেলাখনো চিলাই ল'ম বুলি কৈছে, ফল্চ খুৱাই ল'ব নিজে হেনো। আগৰ কাপোৰকেইযোৰ মই কাষ্টমাৰক চিলাই দিছিলোঁ, ফল্চ খুৱাই দিছিলোঁ, দহি বাতি দিছিলোঁ। যিয়ে যেনেকৈ ভাল ধৰণে বিচাৰে মই তেনেকৈয়ে দিওঁ। তলৰ ডাঙৰ ফুলকেইপাহ হৈ যোৱাৰ পিছত মই ওপৰলৈ আকৌ 3 পাহকৈ ফুল দিছোঁ। ওপৰত বগা, তলৰ ৰঙা, য়েল্ল' তেনেকৈ মই মিক্স কৰি এই স্কেলৰ পৰা দেখিছে জোখ লৈ ডিফাৰেঞ্চটো কৰি লৈছোঁ, মানে কিমানটো হৈছে, নহ'লে তেৰা বেকা হ'ব যে। এনেকৈ প্ৰত্যেকপাহ ফুল মই এনেকৈ জুখি এনেকৈ প্ৰথমতে এনেকৈ দি গৈছোঁ। Say what you wanna say to me now. I wanna wake up with you. এই 3 পাহকৈ ফুল মই তলত 4 লাইন দিলোঁ, আকৌ ওপৰলৈ তেনেকৈ 3 পাহকৈ মই 3টা ফুল দিছোঁ। মানে 4 পাহৰ মাজত এযোৰ, এনেকৈ 4 পাহৰ মাজত এযোৰ ফুল, এনেকৈ আকৌ 4 পাহৰ তেনেকৈ এযোৰ ফুল দিছোঁ, দেখিছে। তাৰ ওপৰলৈ মই চাদৰখন ক্ৰমান্বয়ে এপাহ এপাহ কৰি দি গৈ আছোঁ। Say what you wanna say to me now.
তিনি পাহকৈ ফুল দিছোঁ ডাঙৰ ডাঙৰ সেই ফুলকেইটাৰ মাজতে অকণমান মই এনেই হেৰেঙা দেখি মাজতে আকৌ এটা বেলেগ কালাৰ য়েল্ল' আৰু হোৱাইট কালাৰ ফুল দুপাহ দি দিছোঁ। এতিয়া মই আঠা লগতো দেখাই দিছোঁ। দেখিছে মই আঠা অকণ অকণ লগাই ফুলপাহ মানে লগাই লৈছোঁ। আঠাটো শুকোৱাৰ পিছত মই মেখেলাখন আকৌ হাতেৰে গোটেইখন চিলাই দিম, যাতে মেখেলা চাদৰযোৰ মানে ফুল কিবা ভৱিষ্যতলৈ এৰাই নাযায়। কাষ্টমাৰে তেতিয়া ভাল পাব, ভাল পালেহে মোক আকৌ অৰ্ডাৰ কৰিব নহয় জানো। চাদৰখনৰ এই গুণাৰ লেচটো মই মেচিনত মাৰি লৈছোঁ, মানে ফ্লাৱাৰ নিদিলোঁ আৰু এই সোণালী ৰঙৰ লেচডালকে দিছোঁ। ব্লেকত এই সোণালী কালাৰটো বৰ ধুনীয়া লাগে, মই সেইকাৰণে কাপোৰযোৰ ড্ৰেছডিং উঠিবৰ কাৰণে এই সোণালী ৰঙৰ লেচডালকে দিছোঁ। ফ্লাৱাৰ দিলেও ভাল লাগিব, কিন্তু এই লেচডাল দিলে বেছি ভাল লাগিব বুলি ভাবি আমি দিছোঁ, কিন্তু ভালো লাগিছে কাপোৰযোৰ। Say what you wanna say to me now. I wanna আপোনালোকে দেখিছে মই ফুলকেইপাহৰ বেগফালে এয়া ৰঙা ৰঙা সূতা বগাত বগা সূতা মাৰি হাতেৰে চিলাই দিছোঁ, যাতে ভৱিষ্যতলৈ এৰাই নাযায়। প্ৰত্যেকপাহ ফুলেই মই হাতেৰে চিলাই দিছোঁ। এই চাদৰখন সম্পূৰ্ণ কৰি হৈ গ'ল, আপোনালোকক ফাইনেল লুকটো দেখাইছোঁ। দেখিছে পাথৰকেইটা দিলত আৰু কিমান বেছি ড্ৰেছডিং মাৰিছে যে ইমান ধুনীয়া লাগিছে চাদৰখন নহয়নে। ওপৰলৈকে মই এটা এটাকৈ বুটা দি গোটেই চাদৰখন আকৌ ইটো আগত তেনেকৈ তিনিটা ফুল দি কমপ্লিট কৰিলোঁ। এইবাৰ এই ভিডিঅ'টো চাই যেন সকলোৱে মোক ছাবস্ক্ৰাইব কৰি অকণমান আগবাঢ়ি যোৱাত সহায় কৰে। আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহ পালে মই অকণমান আগবাঢ়ি যোৱাত সহায় হ'ব। কাপোৰযোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবাই ভাল দেখিলে অৰ্ডাৰো কৰিব পাৰিব। বেলেগ বেলেগ কালাৰ কৰি আছোঁ। এতিয়া এই কাপোৰযোৰ ভিডিঅ'টো দিয়াৰ পিছত মই মুগা কালাৰৰ এযোৰ কাপোৰত আপোনাৰ ভিডিঅ' লৈ আহিম। এইখন মেখেলাখন, মই মেখেলাখনত কৰা ভিডিঅ'টো মানে কি ফুলপাহ লগোৱা ভিডিঅ'টো নাই কৰা, কিয়নো ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু মেখেলাখনতো মই সেই একে ডিজাইনতে দিছোঁ দেখিছেই। আৰু মেখেলাখন খালি মই তলৰ বৰ্ডাৰটোত সোণালী ৰঙৰ লেচডাল নাই মৰা, কাৰণ কিয়নো পোজ দিবলৈ অসুবিধা হ'ব, পিন্ধিবলৈ অকণমান ঠৰঙা ঠৰঙা অসুবিধা হ'বৰ কাৰণে মই তলৰ লেচডাল লগাই দিয়া নাই। দেখিছে এনেকৈ মানে মেখেলাখন চিলাই দিলে বেছি এটা লুকটো ধুনীয়া দেখিব। আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। say